হেল্ল' বন্ধুসকল, মই আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক জিনৰ বিষয়ে ক'ম। হয়, মই আজি আপোনালোকক জিনৰ বিষয়ে ক'ম। বহুতে হয়তো জিনক কিছুমান দানৱৰ দৰে আৰু বহুতে ভাবে এই জিন এটা এনেকুৱা প্ৰাণী যে যি মানুহৰ নিজৰ সপোন পূৰণ কৰিব পাৰে, মানুহৰ আশা পূৰণ কৰে। সেই বিষয়ে মই বেছিকৈ ক'ব নোৱাৰিম, কিন্তু ইছলামিক মাইথ'লজিৰ জৰিয়তে মই আপোনালোকক তিনিটা জিনৰ বিষয়ে ক'ম। হয়, মই তিনিটা জিনৰ বিষয়ে ক'ম। এনেটো জিন বহুত আছে ইছলামিক মাইথ'লজিৰ জৰিয়তে, কিন্তু আপোনাক মই তিনিটা জিনৰ বিষয়ে ক'ম। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1 মোৰ লিষ্টত আছে মাৰিড। মাৰিড সকলো জিনতকৈ আকাৰত ডাঙৰ হয় আৰু বহুত পাৱাৰফুলো হয়। মাৰিডে নিজকে নিজে খুব গৰ্ব কৰে আৰু সি নিজৰ স্থান মানুহতকৈ ওপৰত ৰাখে। মাৰিডৰ তাত কিছুমান মেজিক পাৱাৰ থাকে। কোনোবা এজন ব্যক্তিয়ে যদি মাৰিডক নিজৰ নিয়ন্ত্ৰণ কৰি আনিব পাৰে, তেতিয়া তেওঁ নিজৰ সকলোবোৰ আশা মাৰিডৰ দ্বাৰা পূৰণ কৰিব পাৰে। ইয়াতো এটা কণ্ডিশ্যন আছে, মাৰিডে অকল তিনিটা কাৰণতহে ব্যক্তি এজনৰ আশা পূৰণ কৰে। প্ৰথমটো হৈছে মাৰিডক ব্যক্তিজনে খুব প্ৰশংসা কৰিব লাগিব, যাতে মাৰিডে ভাল পায় সেই ব্যক্তিজনৰ সকলোবোৰ আশা পূৰণ কৰে। দ্বিতীয়টো হৈছে মাৰিডক নিজৰ নিয়ন্ত্ৰণলৈ আনিব লাগিব। আৰু তৃতীয়টো হৈছে মাৰিডক কিছু চলেৰে নিজৰ আশা পূৰণ কৰিব লাগিব। এই তিনিটা কণ্ডিশ্যনতহে আমি নিজৰ আশা মাৰিডৰ দ্বাৰা পূৰণ কৰিব পাৰিম। মাৰিড শক্তিৰে ভৰপূৰ হয়। ইউজুৱেলি ই আমাৰ এই আৰ্থত নাথাকে, অৰ্থাৎ আমাৰ এই পৃথিৱীত নাথাকে, সি এটা বেলেগ গ্ৰহত থাকে। এইটো কিমান সত্য আমি নাজানো, কিন্তু ইতিহাসত চাবলৈ গ'লে গম পায় যে বহুতো ডাঙৰ ডাঙৰ ৰজা মহাৰজাই মাৰিডক নিজৰ নিয়ন্ত্ৰণলৈ আনি বহুতো আশা পূৰণ কৰিছে। নম্বৰ 2 মোৰ লিষ্টত আছে ছেটান। মই এতিয়া ছেটান বুলি ক'লে সকলোৱে ভাবিব যে ছেটানটো সকলো হয়, কিন্তু ছেটানো এটা ডিফাৰেণ্ট কেটেগৰী হয়। ছেটানো এক প্ৰকাৰ জিনেই হয়। ছেটানৰ তাত বেছি পাৱাৰ নাথাকে। হয়, ছেটানৰ তাত বেছি পাৱাৰ নাথাকে আৰু ই মানুহক অপকাৰো কৰিব নোৱাৰে, কিন্তু ই মানুহৰ মনৰ লগত খেলিব পাৰে। ই মানুহৰ মন চেঞ্জ কৰি দিব পাৰে। ই মানুহজনৰ মনত বেয়া ভাৱ সোমাই দি সেই মানুহজনক শয়তানলৈ ৰূপান্তৰিত কৰিব পাৰে। আপোনালোকে হয়তো সকলোৱে শুনিছে, আমাৰ সকলোৰে দেহত, আমাৰ সকলোৰে ভিতৰত এটা শয়তান লুকাই থাকে। সেই শয়তানটোৱে হৈছে এইটো শয়তান। ইয়াৰ মেইন শক্তি ক'বলৈ গ'লে ই মানুহজনৰ মনত বেয়া ভাৱ আনি সেই মানুহজনক এজন বেয়া মানুহ অৰ্থাৎ শয়তানলৈ ৰূপান্তৰিত কৰিব পাৰে। নম্বৰ 3 মোৰ লিষ্টত আছে ইফৰিট। আপোনালোকে ইয়াৰ বিষয়ে বহুতে হয়তো শুনিছে, কোৰাণত ইয়াৰ বিষয়ে এটা লাইনতে উল্লেখ কৰা হৈছে। ইফৰিট বহুত শক্তিশালী জিন হয় আৰু ই বহুত বুদ্ধিয়কো হয়। হয়, আপুনি ঠিকেই শুনিছে, ইফৰিট বহুত বুদ্ধিয়কো হয় আৰু ই মানুহৰ মাজতে থাকে। হয়, ই মানুহৰ মাজতে থাকে আৰু বহুত মানুহে কয় যে ইফৰিট মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড হৈ থাকে আৰু ই মানুহৰ লগতো সম্বন্ধ বনায় আৰু নিজৰ প্ৰজাতিৰ লগতো সম্বন্ধ বনায়। ইয়াৰ লক্ষ্য এইটোৱে যে ইয়াৰ নিজৰ জাতিটোক বঢ়োৱা আৰু পৃথিৱীত এনেকুৱা ইফৰিট আৰু জন্ম দিয়া, যাতে ই পৃথিৱীৰ মানুহবোৰৰ ওপৰত হুকুমত চলাব পাৰে। ইয়াৰ দীঘল দীঘল নখ থাকে আৰু শুনিবলৈ পোৱা মতে ই মানুহৰ তেজো খায় আৰু ইয়াক মৰাটো খুবেই টান, কাৰণ মানুহে তৈয়াৰী কোনো অস্ত্ৰৰ ইয়াক মাৰিব নোৱাৰে। ইয়াক এটা উপায়েৰেহে মাৰিব পাৰে, সেইটো হৈছে কলা যাদু অৰ্থাৎ ব্লেক মেজিক। এনেকুৱা বহুত ঠাইত হৈছে ইফৰিটক বন্দী কৰি কলা যাদুৰ দ্বাৰা তাক সৰুতে মাৰি দিয়া হয়। এইবোৰ কথা কিমান দূৰ সত্য মই হয়তো আপোনালোকক ক'ব নোৱাৰিম, কিন্তু বহুতে এতিয়াও মানে যে এনেকুৱা দানৱ বা এনেকুৱা জীৱ এতিয়াও পৃথিৱীতে আছে। যিহেতু ইহঁতে নিজৰ ৰূপ চেঞ্জ কৰিব পাৰে, সেইবাবে মানুহে কয় যে এওঁলোক এতিয়াও আমাৰ মাজতে আছে। তেন্তে কেনে লাগিলে যে ভিডিঅ'টো বন্ধুসকল? ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যদি আৰু নতুন ভিডিঅ' আনো আপোনালোকে ইয়াৰে ন'টিফিকেশ্যন আগতে পাই যায়। আৰু যদি কিবা প্ৰশ্ন থাকে মোক কমেণ্টত জনাব, আৰু যদি কিবা হৰৰ মুভিৰ ৰিভিউ লাগে আৰু হৰৰ কিবা কণ্টেণ্টৰ বিষয়ে আপোনালোকে জানিব খোজে মোক কমেণ্টত জনাব, তাৰে বিষয়ে মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰে। তেতিয়ালৈ জয় আই অসম। আৰু এটা কথা ক'ব লগা আছিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো প্ৰথম হৰৰ ৰিভিউ কণ্টেণ্টৰ চেনেল হয় অসমৰ। তেতিয়ালৈ জয় আই।